বান্ধৱীসকল, আশা কৰোঁ সকলো কুশলে আছে। আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকলৈ এটি খুব সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। এয়া তুলনি বিয়াৰ ভিডিঅ'। আমাৰ মটক সম্প্ৰদায়ৰ উজনি অসমৰ মটক সম্প্ৰদায়সকলৰ কেনেকৈনো তুলনি বিয়া পাতে আগতেও মই দিছিলোঁ। আজি বিয়াখন অৱশ্যে আমাৰ ঘৰৰে হয়, মোৰ বৰদেউতাৰ নাতিনী হয়। তালৈ গৈছিলোঁ বিয়ালৈ আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। আৰু এয়া বিয়া খাবলৈ গৈছিলোঁ, মোৰ বোৱাৰীয়ে হয়, এগৰাকী ল'ৰাৰ বোৱাৰী, এগৰাকী হ'ল মোৰ ভাগিন বোৱাৰী। আমি গৈছিলোঁ বিয়া খাবলৈ আৰু অকণমান দেৰি হ'ল যোৱাতে, সেয়েহে নিয়মবোৰ দেখাব নোৱাৰিলোঁ সকলোখিনি। তথাপিও গৈয়ে দেখিলোঁ কইনাক নিয়ম কৰি আছে। আপোনালোককো অকণমান দেখাই দিছোঁ বলক। অকণমানি কিউট মৰম লগা কইনাজনী চাওকচোন। এয়া দেখিছে নহয়, নিয়ম কৰি আছে। এয়া নিয়ম কৰি আছে। এনেকৈ তিনিটামান কণমানি শিশুক এনেকৈ তাই এপাক ঘূৰাই মৰম কৰি চুমা খায়, তাৰপাছতে লাডু দিয়ে, পিঠাগুড়ি দিয়ে। নিয়ম কৰি আছে দেই। সকলোৱে অৱশ্যে নিয়মবোৰ একে নহয়, অলপ বেলেগ। মটক সম্প্ৰদায় হ'লেও সকলোৱে কিছুমান নিয়ম নিমিলে আমাৰ। এয়া নিয়ম কৰি আছে। তাই নিজে অকণমানি, আকৌ দাঙি ল'ব লগা হৈছে। কণমানি কেইটি বৰ মৰম লগা ছোৱালীজনী আমাৰ। থামলেনত যিহেতু মই বিয়া বুলি কৈছোঁ, বিয়া বুলি ক'লে হয়তো বহুতে ভাবিব কইনাজনী ইমান অকণমানি কেনেকৈ বিয়া মানে তুলনি বিয়া, পুষ্পিতা হোৱা। সকলোতে অৱশ্যে এই নিয়মবোৰ বেলেগ বেলেগকৈ পালন কৰে। আৰু কিছুমানে আজিকালি এই তুলনি বিয়া নাপাতে আৰু বহুতে নহয়, কিছু সংখ্যকে কয় আৰু মানে তুলনি বিয়াখন এনেকৈ পতা কোনো যুক্তি নাই, এনেকৈ নাপাতিলেও হয়। কিন্তু এয়া আমাৰ পৰম্পৰা অতীজৰ পৰা চলি আহিছে। অৱশ্যে আজিকালি বৰ জাক জমকতাৰে পাতে, দেখিছে নহয়, ইমান ধুনীয়াকৈ পেণ্ডেল সাজিছে। তাৰ পাছতে আপোনাৰ আলহী অতিথি মানে অগণন, মানে ৰাতি 10টা-11টালৈকে আলহী আহিয়ে আছে। নিমন্ত্ৰণ কৰা হৈছে অৱশ্যে তেওঁলোকক, সেয়েহে আহিছে। খুব সুন্দৰকৈ বিয়াখন হৈ গৈছে। আৰু বিয়া বুলি ক'লে আচলতে কইনাগৰাকীক চোৱা আৰু খানা, নহয় জানো? এই দুগৰাকী হ'ল ডাঙৰ জেঠাইক আৰু সৰু জেঠাইক কইনাগৰাকী। নীলা পিন্ধাগৰাকী ডাঙৰ জেঠাইক হয় দেই। ডাঙৰ জেঠাইকৰ ছোৱালী এয়া। অকণমান দেখাই দিছোঁ। এয়া বহুত মানুহ হৈছে। আমি গৈ পোৱাৰ পাছতে পূৰা ভিৰ, মানে ৰভাতলি। আৰু তাৰ পাছতে আমি খাবলৈ গ'লোঁ। আৰু এইফালে দেখিলোঁ আজিকালি এটা খুব সুন্দৰ নিয়ম হৈছে। এনেকৈ তেওঁলোকে এটা গ্ৰুপ থাকে, খানা বনোৱা, দিয়া থোৱা সকলোখিনি তেওঁলোকে নিজেই কৰে। খুব ভাল লাগিল, তেওঁলোকৰ ব্যৱস্থা ইমান ধুনীয়াকৈ কৰিছে। আৰু মই খোৱাৰ পাছতে তেওঁলোকৰ ৰান্ধনীশাললৈ গ'লোঁ, সেইখিনিও দেখাই দিম। কাৰণ খাদ্য সম্ভাৰ তেওঁলোকে খুব জুতি লগাকৈ সুস্বাদুকৈ ৰান্ধিছে আৰু খুব ধুনীয়াকৈ মানে তেওঁলোকে আপ্যায়ন কৰিছে অতিথিক। ভাল লাগিল। ল'ৰাকেইজনৰ লগত চিনাকি হ'লোঁ, তেওঁলোকক অকণমান দেখাই দিম। আৰু আপোনালোকক যদি কাৰোবাক দৰকাৰ হয় তেওঁলোকক নিমন্ত্ৰণ কৰিব পাৰে। মই থামলেনতে তেওঁলোকৰ নাম্বাৰ দি থোৱা আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। খুব ধুনীয়াকৈ ক্ষীৰ বনাইছে আৰু সকলোখিনি খুব ধুনীয়াকৈ ৰান্ধিছে। নিৰামিষ আমিষ সকলোখিনিয়ে ৰান্ধিছে। এয়া ল'ৰাকেইজন দেখাই দিছোঁ। মই তেওঁলোকক কথা দি আহিছিলোঁ যে মই ইউটিউব চেনেলত তোমালোকৰ বিষয়ে কৈ দিম। সেইকাৰণে মই থামলেনত তেওঁলোকৰ নাম্বাৰটো দি দিছোঁ। আপোনালোকে যোগাযোগ কৰিব, যিহেতু আজিকালি বিয়া সবাহ এইবিলাক সকলোতে প্ৰায় হৈয়ে থাকে। যিকোনো অনুষ্ঠানতো তেওঁলোকক নিমন্ত্ৰণ কৰিব পাৰিব। খুব ধুনীয়া, মানে তেওঁলোকে অতিথি আপ্যায়ন কৰাটো খুব ধুনীয়া, মানে তেওঁলোকৰ পৰিচালনা ভাল লাগিল। আৰু খুব ধুনীয়া টেষ্টি খানা বনাইছে তেওঁলোকে। সকলো ধৰণৰ নিৰামিষ আমিষ যি লাগে তেওঁলোকে সকলোখিনি পাৰে। ভাল লাগিল। তেওঁলোকে ইমান ধুনীয়াকৈ কৰ্মসংস্থাপন এটা নিজেই বাছি উলিয়াইছে।
চৰকাৰী চাকৰিলৈ বাট নাচায়। ভাল লাগিল। উন্নতি হওক আৰু আগুৱাই যোৱা। সকলোৱে আপোনালোকেও তেওঁলোকক সহায় সহযোগ কৰিব, নিমন্ত্ৰণ কৰিব। আমাৰ নিচেই কাষৰে যিহেতু ল'ৰাকেইজন লাহোৱালতেই থাকে। এইফালে টিকলিজনী দেখিছেনে? এয়া হ'ল কইনাৰ ভণ্টি। কাষতে আৰু এটি শুই আছে অকণমানি মৰম লগা। এয়া কইনাৰ মেকআপ কৰি আছে। এইফালে কইনাৰ মা। আৰু এয়া হ'ল কইনাৰ ককা আৰু আইতা। অকণমান দেখাই দিছোঁ ককা আইতাকো। নাতিনীৰ বিয়া যিহেতু পূৰা কাম কৰি আছে। ককা আইতা সকলো ভাগৰি গৈছেগৈ কাম কৰোঁতে। আইতাই পিছে বৰ জমালে। সেয়া মই ভিডিঅ' আপোনালোকলৈ আনিছোঁ, কিন্তু আজি দিয়া নাই লগতে। যিহেতু মূৰত তেল দিয়া পাতে, আমাৰ সকলোৱে অৱশ্যে মূৰত তেল দিয়া নাপাতে দেই। এয়া আমাৰ বাণীপুৰৰে হয় দেই ছোৱালী কেইগৰাকী। ছোৱালী নহয়, বোৱাৰী বিয়া খাবলৈ আহিছে। অকণমান দেখাই দিছোঁ। যথেষ্ট ভিৰ বিয়া। ৰাতি 11টামান বজালৈকে চাগে এনেকৈয়ে মানুহ আহি আছে। ইমান মানুহ আহিছে মানে, যথেষ্ট মানুহ বিয়াখনত। বৰ বিয়াৰ দৰে, যেনেকৈ ছোৱালী বিয়া দিলে যেনেকৈ হয় নহয়, তেনেকৈ হৈছে। ইমানেই মানুহ আহিছে মানে, অগণন বিয়া খাবলৈ অহা অতিথি। ভাল লাগিল বিয়াখন, খুব সুন্দৰকৈ হৈ গ'ল বিয়াখন। খোৱা বোৱাখিনি মেইন। খোৱা বোৱাখিনি খুব সুন্দৰকৈ ল'ৰাকেইজনে ৰন্ধা বঢ়া দিয়া, সকলোখিনি খুব সুন্দৰ। তেওঁলোকৰ ব্যৱস্থা একেবাৰে সকলোৱে ভালকৈ খাই বৈ গৈছে। এইফালে ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি ধুনীয়া ধুনীয়া বোৱাৰীবিলাক আহিছে। অকণমান দেখাই দিছোঁ। আমাৰ চিনাকি হয় দেই, মোৰ চিনাকি, একেবাৰে ঘৰুৱা নিচিনা, সেইকাৰণে দেখাই দিছোঁ অকণমান। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পালে। নেক্সট মই ইয়াৰ মূৰত তেল দিয়া যি নিয়ম কৰিছিলে সেই ভিডিঅ'টো লৈ আহিম আপোনালোকৰ মাজলৈ। আৰু শেষত মই আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব। আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ পালে অকণমান চেনেলটো আগুৱাই লৈ যাব পাৰিম বুলি আশা কৰিছোঁ। আৰু মোৰ 2K হ'বলৈ অকণমান বাকী আছে, গতিকে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব, চেনেলটো পাহৰি নাযাব। শেষত সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে। সকলো ভালে থাকক, কুশলে থাকক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।